হেল্ল' গুড আফটাৰনুন। মই এতিয়া অন্য এটা ভিডিঅ'ৰে আৰম্ভ কৰিব ওলাইছোঁ। গতিকে আজি মোৰ আৰু বহুত কাম আছে, সেই কামখিনি কৰিব লাগিব। যিহেতু মনসা পূজা আছিল যোৱাকালি, তাৰ আধৰুৱা কামখিনি শেষ কৰিব লাগিব। আমাৰ ৰাইজৰ বাচন বৰ্তমানো আছিলে, সেইবিলাক দিব লাগিব। গতিকে আমি সকলোৱে লগ হৈ অলপমান আমাৰ ঘৰৰ মানুহখিনি লগ হৈ বাচন বৰ্তনখিনি দিব যাব লাগিব। বতৰো ভাল নহয়, বৰষুণ দি আছে। গতিকে বৰষুণ দিলেও আমি বস্তুখিনি দিব যাব লাগিব। কেইজনমান মানুহ লগ হৈ যোৱাকালি মনসা পূজাত কাম কৰা মানুহখিনি হেল্ল' এভৰিৱান, গুড আফটাৰনুন। যিহেতু মই মোৰ ভিডিঅ'ত গাঁৱৰ পৰিৱেশে দেখুৱাম বুলি কৈছিলোঁ, সেয়ে আজি আমাৰ গাঁৱলীয়া পৰিৱেশ দেখুৱাইছোঁ। এয়া আমাৰ ঘৰৰ পুখুৰীত মাছ দিওঁ। বিভিন্ন প্ৰজাতিৰ মাছ দিয়া হয় ইয়াতে। গতিকে মাছ পালন কৰি আমি গাঁৱৰ মানুহে জীৱিকা নিৰ্বাহ কৰোঁ। এইবিলাক হ'ল আমাৰ গাঁৱৰ পৰিৱেশ। চাওক কি ধুনীয়া পৰিৱেশ আজি। গাঁৱৰ সেউজীয়া পৰিৱেশ আপোনালোকে দেখিছে। গতিকে আমি গাঁৱৰ মানুহ গাঁৱত থাকিয়ে ভাল পাওঁ। আৰু এই আমাৰ ঘৰৰ দক্ষিণ ফালে এটা ৰাজহুৱা পুখুৰী আছে, ইয়াক কয় গোসাঁই পুখুৰী বুলি। এইটো গোসাঁই পুখুৰী। ইয়াত বালিপতা গাঁৱৰ কেইঘৰমান মানুহে ইয়াত মাছ পালন কৰে। গতিকে মাছ পালন কৰি তেওঁলোকে উপাৰ্জন লাভ কৰে। এইটো হ'ল গোসাঁই পুখুৰী। ইয়াৰ মাটিকালি প্ৰায় 12 বিঘামান হ'ব। ৰাইজে এই গোসাঁই পুখুৰীটো পৰিচালনা কৰি আছে। গোসাঁই পুখুৰীটোৰ দক্ষিণ পূব কোণত এটা মন্দিৰ আছে, তাত নিতৌ চাকি দিয়া হয়। এয়া হ'ল গাঁৱৰ পৰিৱেশ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ আকৌ এটি গাঁৱৰ পৰিৱেশ দেখুওৱাৰ ভিডিঅ'ৰে আপোনালোকলৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।